উপরে স্যার এটা উপরে স্যার ওই মা ক'লে গ'লে এতিয়া ভাওনা ওলোৱাৰ পিছত হয় আহিব নেকি আহিব লাগে আজি এই অনুষ্ঠানটো এই পেণ্ডেলটো খৰচ হৈছে 18,500 টকা। বৃন্দাবন যিখন আমি সজাইছোঁ তাত আমাৰ খৰচ হৈছে 7,500 টকা। বাণী মাধৱ যিজনক আমন্ত্ৰণ জনাইছোঁ তেখেতক দিব লগা হৈছে 1,000 টকা। কেচিঅ' যিজনে বজাব তেখেতক দিব লগা হ'ব 1500 টকা। বীৰেন্দ্ৰ যিজনে ৰং কৰিছে তেওঁক দিব লগা হ'ব 2,000 টকা। জেনেৰেলৰ তেলৰ খৰচ কৰিবলৈ আমি 2,000 টকা। শুক্ৰবাৰৰ পৰা 26 তাৰিখলৈকে আমাৰ খৰচ হৈছে 1,130 টকা।
Hey!